হেল্ল' বন্ধুসকল, মই আজি আপোনালোকৰ কাৰণে এটা নতুন ভিডিঅ' লৈ আহিছোঁ। সো ভিডিঅ'টো চাই থাকিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। ভিডিঅ'টোৰ টপিক হৈছে আপুনি কেনেদৰে বেষ্ট ফটো এডিটিং কৰিব পাৰিব। তাৰ কাৰণে এখন এপ্লিকেশ্যনৰ দৰকাৰ হ'ব। মই সেই এপ্লিকেশ্যনৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম। সো আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব আৰু মই দেখাই দি আছোঁ ক'ৰ পৰা আপুনি ডাউনলোড কৰিব পাৰিব। প্লে ষ্ট'ৰটো অ'পেন কৰিব। ফাৰ্ষ্ট অফ অল প্লে ষ্ট'ৰত চাৰ্চ কৰিব লাইটেক্স। আহিছে তলৰ ফালে, সেইটো আপুনি এপ্লিকেশ্যনখন ডাউনলোড কৰি ল'ব। বহু ভাল এপ্লিকেশ্যন হয়, 4.7 ৰেটিং আছে আৰু 5 মিলিয়ন ডাউনলোড হৈছে ইয়াৰ। সো ভাল এপ্লিকেশ্যন হয়, ইয়াকে অ'পেন কৰি ল'ব আপুনি। এক্সেছ কৰিবৰ কাৰণে এলাউ কৰিব দিছে, সো আপুনি এলাউ কৰি দিব। ইয়াৰ পৰা গেলাৰীত যাব, আপুনি ডাইৰেক্ট তলৰ ফালে গেলাৰীটো দেখা পাব। অ'পেন কৰিব। ইয়াৰ পৰা যিকোনো ফটো লৈ ল'ব। এতিয়া আপুনি ক্লিক টু এডিট ফটোত ক্লিক কৰিব। তাৰপিছত বহু ধৰণৰ আপোনাক ইয়াতে এফেক্টছ আছে, ফিল্টাৰ আছে। সো আপুনি বহু ধৰণৰ ইউজ কৰিব পাৰিব, কাট কৰিব পাৰিব। ইয়াতে বহু ধৰণৰ মানে আপোনাৰ কাট, ফিল্টাৰ চবখিনি আছে, টুলছ আছে। সো আপুনি এড্ৰেছ কৰিব পাৰিব, ব্ৰাইটনেছ, ফ'কাছ, অবজেক্ট চবখিনি আছে। ষ্টিকাৰ দিব পাৰিব, আপুনি যিকোনো কৰিব পাৰিব। সো আপুনি দেখাই দি আছোঁ, আপুনি কৰি থাকক। বহুত ভাল হয় এপখন। আপুনি নিজে কৰি চাব, বহুত ধুনীয়া ধুনীয়া এফেক্টছ আছে। এডভাৰটাইজমেণ্ট আহিছে, সো কাট কৰি দিছোঁ মই এইটো। বহুত ধৰণৰ ইয়াতে ফিল্টাৰ আছে, আপুনি বহুত ধৰণৰ ফিল্টাৰ ইউজ কৰিব পাৰিব। আপোনাৰ কণ্ট্ৰাষ্ট, ব্ৰাইটনেছ, এক্সপ'জ চবখিনি ইয়াতে মিলাব পাৰিব। সো মই ডিছক্ৰিপশ্যনত আপোনালোকক এইটো এপ্লিকেশ্যনৰ লিংকটো দিয়ে দিম। তথাপি এনে টিউটৰিয়েল দেখাই আছোঁ অলপ। যদি এপ্লিকেশ্যনখনৰ আপুনি ডাউনলোড কৰিব পাৰে, প্লে ষ্ট'ৰত ডাইৰেক্ট পাই যাব। আপুনি লাইটেক্স বুলি চাৰ্চ কৰিব, আপুনি ডাইৰেক্ট পাব আৰু মই ডিছক্ৰিপশ্যনত লিংকটো দিয়ে দিম। সো আপুনি ডিছক্ৰিপশ্যনৰ পৰাও ডাউনলোড কৰি ল'ব পাৰিব। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে জনাব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। থেংক ইউ।